মই এটা অনুৰোধ মিলিলে আপোনাৰ স্বাগতম জনাইছোঁ। আমি ভাবিছোঁ আপোনাৰ কি কাম কৰোঁ, মই বিকাশতে কি কাম কৰোঁ তাকে অলপ ভাবি দেখাব চেষ্টা কৰিছোঁ। এয়া দেখিছে ন ইটা তুলি আছোঁ। আজি দেখিছে ন কিমান গৰম, কালি আজি তামাম গৰমো। এই গৰমত এইভাগে কাম কৰি আছোঁ আৰু দেখিছে ন হাফ পেণ্ট আৰু গেঞ্জিটো পিন্ধি আৰু লগতে ভাইটি কিবা এটা কৈ যাওঁ। গৰম কেনেকুৱা আজি? বহুত বেয়া, গৰম বহুত ন? দেখিছে ন আমি কেনেকৈ কাম কৰি আছোঁ এই গৰমত, নিজৰ ঘৰখনৰ কাৰণে, নিজৰ মা দেউতাৰ কাৰণে এইদৰে কাম কৰি আছোঁ। এইবিলাকে বেলেগ একো নাই। এইবোৰ ভৰিত লাগিলে এতিয়াতো ধন্যবাদ হ'ব। এইভাগে কাম বন কৰি আছোঁ আৰু দেই গৰমত, বেয়া চেয়া নাপাব। হ'লেও ইউটিউবৰ চেনেলটো খুলি লৈছোঁ। কিনো কওঁ, যিহেতু ভিডিঅ' চিডিঅ' অলপ পাৰিলে অকণমান যুগুত কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম। যিহেতু গৰমত কাম কৰি আছোঁ, হ'লেও অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। কি কোনো কওঁ, আমাৰ সবিশেষ নাই আৰু ভালকৈ নপঢ়িলোঁ যে এইবিলাকে কাম কৰিবলগীয়া হৈছে, গম পালে? এইবিলাকে ভালকৈ আপোনালোকক পঢ়িব দেই। আমাৰ আগতে নপঢ়া নুশুনা হ'লে এইবিলাক কাম কৰিব লাগিব। ভালকৈ পঢ়ক, ভালকৈ পঢ়া শুনা কৰক, ভাল ডিগ্ৰী লওক, ভাল চাকৰি তাকৰি কৰক। নহ'লে নপঢ়া শুনা হ'লে ইটা চিটা গাড়ী চাড়ী চলাবলগীয়া হ'ব, গম পালে? ব'লক কি কৰি আছোঁ দিনটো দেখাব পাৰিম, দেখাম অকণমান আপোনালোকক। আজি ইটা লোডিং কৰি আছোঁ গাড়ীত, তাৰ লগতে আমাৰ যোগালী আছে, ভাইটি আছে। আমি এইফালে কাম বন কৰি আছোঁ আৰু ব'লক ভিডিঅ' একেলগে চাই দিব। লগতে সেইফালে সেই দুজন যোগালীয়ে লাগি আছে, সেইখনকে আপোনালোকক। তাৰপৰা আমাৰ এজন আমি এনেকৈ তুলি আছোঁ এতিয়া এই গৰমত নহ'ব আৰু দেই। কৰ্ম নকৰিলে একো স্থায়ী নাই পৃথিৱীত। কৰ্ম কৰিবই লাগিব, ঘৰখন চলাবই লাগিব, হয় নহয়? এইবিলাকে কৰি আছোঁ। এই দিনটোত কি কাম কৰিলোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। ৰাতিপুৱা আহিলোঁ ইটা পেলালোঁ আৰু এইবোৰ পেলাবলৈ আছে। এইবোৰ কাম লাগি আছোঁ। খালি সূৰ্য মামালৈ ফোন এটা কৰিছিলোঁ যে আজি এইটো অলপ কমাই দিবচোন, কিন্তু নমাই নুশুনিলে কথা। হ'ব মিটিলে হ'বলৈ চাই দিয়ক, স্কিপ নোহোৱা। কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি বহুত বেয়া লাগিছে। কেলে বা? এনেই আৰু গৰমটো কেনেকুৱা লাগিছে আৰু এই পালেঙকেইটা কেনেকুৱা হৈ আছে? বহুত গৰম চুব নোৱাৰি ন? নোৱাৰে। এইদৰে কাম বন কৰি আছোঁ দেই আমি সকলো ভাইটি বহুত বেয়া ভাইটি আৰু মই লগতে কাম কৰি আছোঁ। এই পালেঙকেইডালটো দেখিছোঁ নহয়, বহুত বেয়া লাগি আছে। আজি যিজন গৰম হৈ আছে চুবই নোৱাৰি, এনেকুৱা গৰম হৈ আছে। হ'লেও কাম কৰি আছোঁ আৰু ঘৰৰ ফেমিলি নচলালে নহয়, ইয়াৰ ফেমিলি সংসাৰ আছে, ইয়াৰো নচলালে নহয়। সেইকাৰণে কাম কৰিবলৈ আহিলোঁ আৰু এনেই অকণমান কি কাম কৰিলোঁ কি নাই কৰা ইউটিউবৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। ইমান পঢ়া শুনা লোৱা নহয় দেই, নাই আৰু গ্ৰেজুৱেশ্যন নাই। বুজি পাইছোঁ কৰি আছোঁ আৰু হ'লেও ভিডিঅ' যুগুতকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বেলেগতে পাৰিলে বজাই দিব। জয় অসম, জয় হিন্দ, জয় ভাৰত। হেল্ল' গাইজ, গৰমে আমনি গৈছে। এইপিনে মইনা খুৰা বহি আছে, সেইপিনে ফুকন দা, আমাৰ এইফালে যোগালী। গৰমৰ কথা কওকচোন সবিশেষ মইনা দা, আজি গৰম কেনেকুৱা কওকচোন কিবা এটা। ক'বলৈ ভাষা নাই। ফুকন দা কিবা এটা কোৱা। ফুকন দা ফুকন দা কিবা এটা কোৱা। কিবা এটা মানে গৰমতে বিচনী মাৰি দিলে গম পায় আৰু কিমান গৰম হৈছে। আজি গৰমে চবকে এহেকা দিছে দেই। এয়াই আমাৰ ইটা ভাতত কাম চলি আছে। এইপিনে মইনা খুৰা, সেইপিনে আমাৰ ফুকন ডাঙৰীয়া, এইপিনে আমাৰ নামটো কি? কৰণ মুণ্ডা আছে। এইদৰে কাম কৰি আছোঁ আৰু ড্ৰাইভাৰ কৰিলে কি তেল হ'ব, যোগালীও কৈছোঁ। সেইকাৰণে ইটা দেখিছোঁ নে এইবোৰ মোৰবিলাক মুমিয়া পৰি গৈছে। এইখিনি সবিশেষ দেখাইছোঁ অলপ দিলে নহয়। বুজি হ'লে চাই থাকিব স্কিপ নোহোৱাকৈ। যিমানখিনি যি পাওঁ কি কাম কৰিছোঁ মোৰ লাইফত বুলি নহয়, জৈৱিক মানে ডেইলি কি নকওঁ তাকে এইখিনিয়ে কাম কৰি থাকোঁ, তাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। বলক চাই থাকিব স্কিপ নোহোৱাকৈ। হেল্ল' গাইজ, বহুত গৰম পৰিছে। গাড়ীখনৰ কাষতে অলপ জীয়াইছোঁ, দেখিছে আপোনালোকে। গাড়ীখনৰ কাষতে অলপ জীয়াই লৈছোঁ, ভাগৰো লাগিছে। ভালকৈ নুশুনিলোঁ যে মা দেউতাই ভালে কৈছিলে, শুন ভালকৈ পঢ় বুলি কৈছিলে যে ভালকৈ নপঢ়িলোঁ যে আজি এই অৱস্থা। দিন হাজিৰা কৰিবলগীয়া আগতে হৈছে, লোকৰ গাড়ী চলাবলগীয়া হৈছে, গাড়ী চলাই এইখিনি কৰিবলগীয়া হৈছে। কিন্তু কম লাইফত এইবিলাক থাকেই। চাওঁ কিমান পাৰোঁ কষ্ট কৰিব। কিন্তু এটা কথা আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ, মই কিছুমান মানুহ দেখোঁ, দুখীয়া শ্ৰেণীৰ মানুহ কিছুমানে সহায় কৰিব বিচাৰোঁ। নিজে দিন হাজিৰা কৰোঁ, আনক কি বুলি সহায় কৰিম? সহায় কৰিবতো নোৱাৰোঁ। ঠিক সেইদৰে মই ইউটিউব চেনেলটো খুলি ল'লোঁ। যদি মোৰ ছাবস্ক্ৰাইবাৰবিলাক যদি বাঢ়ে তেতিয়া ময়ো পাৰিলে দুখীয়া শ্ৰেণীৰ মানুহক কিবা এটা সহায় কৰিম বুলি মনতে ভাবি থৈছোঁ।